গাইজ বহুত দিন হ'ল ভিডিঅ' বনোৱাই নাছিলোঁ আজি চিন্তা কৰিলোঁ বোলো ভিডিঅ' এটাকে বনাওঁ নিজৰ কামৰ জেগাৰ পৰাই ব'লক আপোনালোকক মোৰ নিজৰ কামৰ জেগাটোকে দেখুৱাওঁ এইটোৱে হ'ল আমাৰ ফেক্টৰী ব'লক ভিতৰলৈ সোমাই যাওঁ ইয়াৰ ভিতৰলৈ সোমালোঁ এইফাললৈ আমাৰ মেনেজাৰ বহি আছে আমাৰ মেনেজাৰ কানুদা আমাৰ মেনেজাৰ অফিচত বহি আছে তাকে আপোনালোক ব'লক গোটেই ফেক্টৰীটো দেখাম আজি এয়া মাল এনেকৈ বনি আছে এয়া আৰু ষ্টক যে ঠাণ্ডা দিনত বৰ বেছি এটা চেল নাথাকে চেলটো কমি যায় এইটো হ'ল আমাৰ ব্ৰেণ্ড মই এইটো কোম্পানীতেই কৰোঁ এটা নতুন ডিজাইনৰ বটল আৰু মই এইটো মেচিন চলাওঁ এইটো মেচিন মই চলাওঁ এইটোক কয় ৰেপিং মেচিন য'ত এইটো পেকেজিংটো এনেকৈ পেকেজিংটো হয় এই পেকেজিং মেচিনটো মই চলাওঁ তাৰপিছত আৰু আগলৈ দেখাই গৈ আছোঁ ব'লক এইটো হ'ল আৰু মেচিন ইয়াতে পানীটো পিউৰিফাই হয় তাৰ পাছতে প্ৰডাকশ্যনত যায় এইটো চব এইবিলাক টেংকি এইকেইটা ষ্টক আৰু এইটো প্ৰডাকশ্যন টেংকি ইয়াৰ পৰা এনেকৈ পাইপেৰে যায় পানীটো এইটোৱে হ'ল এটা মানে মিনাৰেল ৱাটাৰ প্লাণ্টৰ মেইন পাৰ্ট ফাৰ্ষ্ট মেচিন এইটোৱে ইয়াতে গোটেই পানীটো ক্লিয়াৰ কৰা হয় তাৰ পাছত আপোনালোকক দেখাই আছোঁ বটল বনোৱা মেচিনকেইটা ব'লক এইটো হ'ল বটল বনোৱা মেচিন চব এনেকৈ বটলটো বনি থাকে ইয়াত এইটো হ'ল হিটাৰ ইয়াত এইখিনিক কয় প্ৰিফৰ্ম এইটোৱে হ'ল বটলৰ প্ৰথম অৱস্থাটো তাৰপৰা ইয়াত হিটাৰত ইয়াত লগাই যাব তাৰপৰা ল'ব ইয়াত লগাই দিব চব এয়াৰে ফুলাই ইয়াত কম্প্ৰেছাৰৰ বহুত কাম থাকে এনেকৈ বনিব বটল হৈ গ'ল বটল ওলাই গৈছে যাম এইটো হ'ল মেনুৱেল এইটো সৰু মেচিন এইটো মেনুৱেল মেচিন তাৰপাছত এইটো হ'ল অট'মেটিক এইটো অট'মেটিক মেচিন ইয়াত প্ৰিফৰ্মখিনি এনেকৈ নিজে নিজে গৈ থাকে ইয়াৰ পৰা প্ৰিফৰ্মখিনি এনেকৈ যাব গৈ লৈ এই লাইনডালেদি ওলাব ওলোৱাৰ পিছত আপোনালোকৰ এইফালে হিটাৰ আছে এইটো হিটাৰ এতিয়া যিহেতু বন্ধ আছে আপোনালোকে ধৰিব নোৱাৰিব আজি যিহেতু ছাৰ্ভিচিঙে হ'ব এইবিলাক এইফালেদি ওলাব ওলাই লৈ এইডালেদি যাব থুলমূলকৈ দেখাইছোঁ বৰ ভালকৈ দেখাব নোৱাৰিব আৰু এইটো হ'ল ফিলিং মেচিন এইটো হ'ল ফিলিং মেচিন এইটোৱে ফিলিং মেচিন এইডাল হ'ল কনভেয়াৰ এইডালেদি বটলখিনি আহে এয়া আহিছে কালি যিহেতু কাৰেণ্ট গুচি গৈছিলে সেইটো কাৰণে বন্ধ হৈ আছে অলপ অলপ লাগি আছে দেখুৱাবলৈ সুবিধা হৈছে চাফ চিকুণটো বাৰু হোৱা নাই এতিয়া কৰিবই মানুহ আহিব লাহে লাহে এনেকৈ বটলটো যাব গ'লে ইয়াদি ঘূৰি পেলাই আপোনাৰ এইটো ৰিঞ্চিঙত লাগিব বটলটো যিহেতু ভিতৰটো পানী দি ৱাছ কৰা যায় ৱাছ কৰিলেও এইটো টেংকিত বটলখিনি লাগিব দেখাই আছোঁ এইখিনি হ'ল নজেলখিনিত বটলটো লাগি ধৰিব তাৰপৰা এনেকৈ ফিল আপ হৈ পেলাই এইফালেদি ওলাব এইফালে ওলাই আপোনাৰ সাপৰ লাগিব ইফালে সাপৰটো টাইট হ'ব টাইট হোৱাৰ পিছত এইফালেদি আপোনাৰ ওলাই আহিব এইফালেদি এনেকৈ ওলাই আহিব ওলাই অহাৰ পিছত এইডোখৰত হ'ল ইনস্পেকশ্যন এইখিনি জেগাত ইনস্পেকশ্যন কৰিব লাইট মানে বটলটোৰ ভিতৰত কিবা পোক পৰুৱা বা কিবা কিবি তেনেকুৱা আছে নেকি য'ত নেকি ধৰক মাৰ্কেটত ওলাই গ'লে অসুবিধা হ'ব তেনেকুৱা বস্তুবিলাক তো ইয়াতে এইটো বস্তু এইবিলাক চব থৈ দিছে পেলাই তেনেকৈ ৰিজেক্টবিলাক ইয়াতে চাইড কৰি দিয়ে তাৰপিছত এনেকৈ লাইনত ওলাই যাব এনেকৈ ওলাই যাব গৈ লৈ এই আগতটো লেবেল মেচিন বলক লেবেল মেচিনটো ওচৰৰ পৰা দেখাই আছোঁ এইটো হ'ল লেবেল মেচিন
ইয়াত এনেকৈ লাইনত বটলখিনি আহি থাকে আৰু ইয়াত লেবেল লাগি লাগি ওলাই যাব। এনেকৈ লেবেল লাগিব আৰু বটলটো ৰেডি হৈ গ'ল। তাৰপিছত লাহেকৈ গৈ এই মই চলোৱা যোনটো মেচিন, এই মেচিনটোৰ ওচৰত পালে তাত পেকিং হ'ব। ৰোল লাগে, প্লাষ্টিকৰ ৰোল লাগে, প্লাষ্টিকৰ ৰোলটোত পেকিং হ'ব আৰু পেকিং হৈ যোৱাৰ পিছত এই এনেকুৱা হয়। ঠিক আছে, আমিও কামত লাগো আৰু দেখুৱাই যাম মাজে সময়ে, চাই থাকক। আমাৰ ইঞ্জিনিয়াৰ আমাৰ ঠিক কৰি আছে লাহে লাহে। বন্ধুসকল, পুৰা চাৰ্ভিচিং চলি আছে, পুৰা জোৰদাৰ। এইটো অলপ কাম আছিল, কামখিনি কৰি লওক। তাত পুৰা কামখিনি কৰি আছে আৰু ये वाला लाइन से एक लाइन बना दो, वो वाला लाइन बना हुआ है ना, उसी से एक लाइन पानी निकालने के लिए ইয়াৰ পৰা নহয় ये पानी लगी है ना, गोटे बैकपोर्टটো মানে বেয়া হৈ যায়। এই যে লাইন বান্ধি থোৱা আছে ন, হাৱা লাইনটো, সেইটো পাইপ লগাই পেলাই ইয়াত কি এটা লগাই পেলাই ইয়াৰ পৰা ওলাই দিলোঁ, মা যাব পাৰে। ফেক্টৰীৰ পৰা আহি ঘৰ পালোহি। ঘৰ পাই গা পাবিলাক ধুই দিলোঁ পটাপট, মানে গোটেই কাপোৰ লেতেৰা হৈ গ'ল। গ্ৰীচ চ্ৰিচ লাগি মানে ব্লয়িং মেচিনটোৰ ইমানেই প্ৰব্লেম আছিল, যাৰ কাৰণে নেকি ভিডিঅ' বনাব পৰা নগ'ল। তাত আহি পালোঁ, আহি পালে একদম ধুনীয়া কাপোৰ কানিখিনি সলাই ল'লোঁ। ইয়ালৈ এতিয়া ওচৰতে সকাম এটা আছে, তালৈ যাম। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। কাইলৈ আকৌ এটা বেলেগ ধৰণৰ ভিডিঅ' আপোনালোকক দিম, তো চাই কেনেকুৱা পাই জনাব আৰু এনেকৈ মৰমবিলাক দি যাব।